বন্ধুসকল, আপোনালোকে হয়তো অৱগত যে আজি 2019 চনৰ 21 ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই কেবিনেট বৈঠকত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰে কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে আহিছোঁ প্ৰথম পইণ্টলৈ যে সকলো বিদ্যালয়তেই 10ম শ্ৰেণীলৈকে অসমীয়া বিষয়টো বাধ্যতামূলক কৰা হ'ব। অৰ্থাৎ বিদ্যালয়টো চৰকাৰী বিদ্যালয়ৰ যদি যিকোনো মিডিয়ামৰ হওক, তাতে অসমীয়া মিডিয়ামৰ হওক বা ইংৰাজী মিডিয়ামৰ হওক বা হিন্দী মিডিয়ামৰ হওক, যিকোনো মিডিয়ামৰ বিদ্যালয়ত অসমীয়া বিষয়টো বাধ্যতামূলক কৰা হ'ব। অৱশ্যে ইয়াতে কিছু অঞ্চল অব্যাহতি দিয়া হ'ব, যেনেকুৱা স্বায়ত্তশাসিত অঞ্চল কিছু আছে, সেইবিলাক অঞ্চলৰ বিদ্যালয়ক অব্যাহতি দিয়া হ'ব। দ্বিতীয়তে কমতাপুৰ, মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ'ব। আমি কমতাপুৰলৈ আহিছোঁ। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন হ'ব অবিভক্ত গোৱালপাৰা জিলাক লৈ। অৰ্থাৎ বৰ্তমানৰ যি গোৱালপাৰা জিলা, বঙাইগাঁও জিলা, চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু চাউথ চালমাৰা, মানকাছাৰ এইখিনি হৈছে অবিভক্ত গোৱালপাৰা জিলা। ইয়াৰ পৰা যিখিনি BTAD অঞ্চলত পৰিছে, অৰ্থাৎ কোকৰাঝাৰ আৰু চিৰাং এই অঞ্চলখিনিক বাদ দি আৰু গোৱালপাৰা জিলাৰ যিখিনি অঞ্চল ৰাভা হাছং স্বায়ত্তশাসিত অঞ্চলত পৰিছে, সেই অঞ্চলখিনিক বাদ দি বাকী যিখিনি অঞ্চল থাকে সেই অঞ্চলখিনিক লৈ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ'ব। ঠিক তেনেকুৱা ধৰণে মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদো গঠন কৰা হ'ব। এতিয়া 3 নম্বৰলৈ আহিছোঁ। 3 নম্বৰত আছে বিশ্বনাথ জিলাত আৰু অবিভক্ত শিৱসাগৰ জিলাত নতুনকৈ মেডিকেল কলেজ স্থাপন কৰা হ'ব। 4 নম্বৰ বজালী, বৰপেটা জিলাৰ যি বজালী মহকুমা আছে, সেই বজালী মহকুমাক এক পূৰ্ণ পৰ্যায়ৰ জিলালৈ উন্নীত কৰা হ'ব। তাত থাকিব পাটাচাৰকুছি, ভৱানীপুৰ আৰু সৰুক্ষেত্ৰী বিধানসভা সমষ্টি। আৰু এই বজালী নতুন নৱগঠিত যি বজালী যি জিলা হ'ব, এই জিলাৰ সদৰ ঠাই হ'ব পাঠশালা। 5 নম্বৰলৈ আহিছোঁ। খিলঞ্জীয়া লোকৰ বাহিৰে আন লোকক মাটি বিক্ৰীত নিষেধাজ্ঞা কৰিব পৰাকৈ এক নতুন আইন প্ৰণয়ন কৰা হ'ব, যাতে খিলঞ্জীয়া লোকৰ বাহিৰে আন কোনো ব্যক্তিয়ে খিলঞ্জীয়া লোকৰ মাটি কিনিব নোৱাৰে, তেনেকুৱাকৈ আইন প্ৰণয়ন কৰা হ'ব। লগতে আইন প্ৰণয়ন হ'ব সত্ৰৰ মাটি বা অন্যান্য ঐতিহাসিক যি ঐতিহ্য থকা স্থান আছে, সেই স্থানৰ মাটি বা ওচৰে পাঁজৰে মাটি যাতে বিক্ৰী নহয়, সেই ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিব পৰাকৈ নতুন আইন প্ৰণয়ন কৰা হ'ব বুলি জানিব পৰা গৈছে। 6 নম্বৰলৈ আহিছোঁ। 5 জনগোষ্ঠীৰ উন্নয়নৰ বাবে 500 কোটি পুঁজি আবণ্টন দিব। লগতে এইবাৰ আহিছোঁ 7 নম্বৰলৈ। 90 দিনৰ ভিতৰত চাহ বাগিচাত হ'ব 100খন বিদ্যালয়। তো এইকেইটা আছিলে খুব গুৰুত্বপূৰ্ণ বিষয়। তাৰ লগতে কিছু আনুষংগিক বিষয় আছিল, সেইখিনি সদ্যহতে আজিৰ আলোচনাত আলোচনা কৰিব বিচৰা নাই। এইখিনিতে কিছু কথা আহি পৰে যে 5 নম্বৰত যিটো আমি আলোচনা কৰিছিলোঁ যে খিলঞ্জীয়া লোকৰ বাহিৰে আন লোকক মাটি বিক্ৰীত নিষেধাজ্ঞা কৰা হ'ব। তো খিলঞ্জীয়া কোন সেই সম্পৰ্কে যিহেতু এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই, সেয়েহে এই ক্ষেত্ৰত সিদ্ধান্ত খিলঞ্জীয়া লোকৰ বাহিৰে আন লোকক মাটি বিক্ৰীত নিষেধাজ্ঞা কৰা হ'ব, এইটো ক্ষেত্ৰত সিদ্ধান্ত লোৱা নিশ্চয় অলপ কঠিন হ'ব। অৱশ্যে 6 নম্বৰ দফা অৰ্থাৎ অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত যি এক উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি দিছে চৰকাৰে, তাৰ প্ৰতিবেদন অনুসৰি যদি তেওঁলোকে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব পাৰে, সেইমতে হয়তো আগন্তুক দিনত কাম কাজ চলিব। অন্যথা এইটো এটা ধূসৰ দেখা গৈছে যে এইটো ক্ষেত্ৰত যিহেতু খিলঞ্জীয়া লোকৰ সংজ্ঞা এতিয়ালৈকে নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই, সেয়েহে এইটো ক্ষেত্ৰত আইন প্ৰণয়ন কৰিলেও সেইখিনি কাৰ্যকৰী কৰাটো নিশ্চিতভাৱে অলপ অসুবিধা হ'ব বুলি দেখা যায়। তো আজিৰ যিখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ কেবিনেটে, তো এই সিদ্ধান্তখিনি ভালদৰে যাতে কাৰ্যকৰী হয়, সময়মতে যাতে কাৰ্যকৰী হয়, সেইখিনি আশা ৰাখিছোঁ। আৰু মূল আশাটো হৈছে, আমি কামনা কৰিম যে অসমৰ যাতে ৰাজ্যৰ উন্নতি হয়। এইটো যাতে মাত্ৰ অৰ্থাৎ নতুনকৈ যি অৰ্থাৎ কেবৰ পিছলৈ যি আহিছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ বিৰুদ্ধে যি আন্দোলন চলিছে, গণ আন্দোলন, সেই আন্দোলনক বন্ধ কৰিবলৈ, সেই আন্দোলনকাৰীসকলক যাতে ললিপপ স্বৰূপে এই সিদ্ধান্তখিনি ব্যৱহাৰ কৰা নহয়, সেইটো আমি আশা ৰাখিম, যাতে সঁচি এই সিদ্ধান্তখিনিক যাতে কাৰ্যকৰী কৰা হয় আৰু অসমৰ ৰাইজৰ যাতে উন্নয়ন হয়, সেইখিনি আশা ৰাখি মোৰ ভিডিঅ' সামৰিছোঁ। ধন্যবাদ।